হেল্ল' বন্ধুসকল, আপোনালোকক আমাৰ SMS অনলাইন চলিউশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আপোনালোকৰ বাবে আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব। বন্ধুসকল, আমি লৈ আহিছোঁ আপোনালোকৰ বাবে আজি। আপোনালোকে নিশ্চয় প্ৰত্যেকেই মেইল ব্যৱহাৰ কৰে, জিমেইল ব্যৱহাৰ কৰে। আপোনালোকৰ কেতিয়াবা যদি জিমেইলটো চাইন আউট কৰিব খোজে বা ৰিমুভ কৰিব খোজে একাউণ্টখন, তেতিয়াহ'লে কেনেকৈ কৰিব জানিবলৈ হ'লে বন্ধুসকল ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল, জিমেইল বা ইমেইল চাইন আউট কৰিবলৈ হ'লে প্ৰথমে আপুনি আপোনাৰ ফোনৰ জিমেইলটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ধৰা হ'ল মই এইখন একাউণ্টে ক্লিক কৰি মোৰ ইয়াত 3খন একাউণ্ট এড কৰা আছে। তাৰপিছত আপুনি ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত দেখিবলৈ গৈছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত আহিছে মেনেজ একাউণ্টত ক্লিক কৰি দিব। মেনেজ একাউণ্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াত গুগলত ক্লিক কৰিব। ইয়াত দেখিবলৈ হৈছে গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পাছত আপোনাৰ ফোনত যিমান কেইখন একাউণ্ট এড কৰা থাকে সেইখন লিষ্ট আহি যাব। মোৰ ইয়াত 3খন আছে, মোৰ 3খন আহিছে। উদাহৰণস্বৰূপে মই এইখনে কৰিম। আপুনি এইখন ক্লিক কৰিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰিব তলত মোৰ বুটামত ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে বন্ধুসকল আপোনালোকে ৰিমুভ একাউণ্ট। এই ৰিমুভ একাউণ্টত ক্লিক কৰিব। আপোনাৰ একাউণ্টখন ৰিমুভ হৈ যাব বা চাইন আউট হৈ যাব। তো বন্ধুসকল, এয়াই আছিল আমাৰ আজি। বন্ধুসকল, ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।